ৰাস্তাটো বেলেগ দেখো ওটা জংগলে জংগল হা ৰাস্তাটো ঠিকে আছে দেখোন মানে এই ৰাস্তাটো বহুত চৰকাৰ হয়তো সেইবাবে আমি ৰাতি হোৱাৰ এই ৰাস্তাটোৰে আহিলো কোন মানুহ হয় এইজন কোন মানুহ হয় তুমি কিয় আছা ইয়াত কিমান তোমালোকৰ কেনেকুৱা এক্সিডেণ্ট হ'ল ব'লা মোৰ লগতে ব'লা ইয়াত ৰাতি থকাটো ইমান ভাল নহয় হেৰি শুনিছে না ব'লা ভিতৰত গৈ কৈ আছো আহা তুমি আহা বহা তুমি এইজনী ছোৱালী মই মাছ মাৰিব যাওঁতে এক্সিডেণ্ট হৈছিল এক্সিডেণ্ট হৈ ছোৱালীজনী একো মনত নাই সেইকাৰণে মই ইয়াত লৈ দিওঁ তাৰমানে এক্সিডেণ্ট হৈ মূৰত আঘাত পাই মাত্ৰ সকলো কথা পাহৰি গৈছে সেইকাৰণে যেতিয়ালৈ সুস্থ নহয় মই ইয়াতে ৰাখিম বুলি ভাবিছোঁ অকলশৰে আছিল তাত সেইকাৰণে অকলশৰে তাৰমানে এক্সিডেণ্ট হৈ আছিল সেইকাৰণে লৈ আহিলোঁ মই কিবা অলপ খাবলৈ দিয়া হেৰি এইটো লোৱাচোন মূৰত আঘাত পাইছে অলপ লগাই দিয়া দে একো নাই দে আৰু শুই থাকা এনেই ৰাতিখন চিঞৰি থাকা তুমি অহাকালি বাবাৰ ওচৰত নিম দিয়া বাবাজনক মই চিনি পাওঁ ইয়াৰে ওচৰৰে তাতে নিম দিয়া ওম ভ্লীম ক্লীম জামুণ্ডাশ্বৰী নমঃ ওম ভ্লীম ক্লীম জামুণ্ডাশ্বৰী নমঃ নাম বাবা আয়ুষ্মান ভৱ কি হ'ল তোমাক কিবা সমস্যাত থকা যেন লাগিছে বাবা মোৰ যোৱাকালি ছোৱালীজনী খুব জ্বৰতে চিঞৰিছে আৰু যেতিয়া আমি ৰুমলৈ আহিলোঁ তেতিয়া তাই একো ক'ব নোৱাৰা হৈছে দুদিনমান আগৰ পৰা তোমালোকৰ ঘৰৰ ওপৰত এটা দুষ্কৃতি আত্মাই বাস কৰি আছে সি মানুহক বলি দি নিজৰ আয়ুস বঢ়ায় এতিয়া বৰ্তমানলৈকে তাৰ 100ৰো অধিক মানে বলি হৈ গৈছে এটা কি বাবা তাইৰ কিবা বিপদ হ'ব নেকি অকল তাইৰে বিপদ নহয় তোমালোকৰ সকলোৰে কাৰণেই বিপদ আছে বিপদ কি বিপদ বাবা উপায় আছে এই তাবিজটো লোৱা তাইৰ হাতত বান্ধি দিবা
তাৰপিছত আৰু তোমালোকৰ সেই দুষ্কৃতি আত্মাই একো কৰিব নোৱাৰে। ধন্যবাদ বাবা। আয়ুষ্মান ভৱ। আহো বাবা।